নিশ্চয় আপোনালোকে ভালেই আছে আৰু ময়ো ভাল। আৰু বহু দিনৰ পাছত আজি নতুন ভিডিঅ' এটা লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। কাৰণ কাইলৈ বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাৰ উপলক্ষে আপোনালোকে নিশ্চয় ঘৰে ঘৰে বিশ্বকৰ্মা পূজা পালন কৰিব। আৰু ময়ো ভাবিছোঁ সৰুকৈ বিশ্বকৰ্মা পূজা পালন কৰোঁ, কাৰণ প্ৰতি বছৰে যিহেতু বিশ্বকৰ্মা পূজা পালন কৰি আহিছোঁ, আৰু এইবাৰো সৰুকৈ ঘৰতে পালন কৰিম বুলি ভাবিছোঁ। সেয়েহে ঘৰৰ গৃহিণীয়ে কৈছে অলপ বজাৰ কৰিব লাগে। বজাৰ মানে গাড়ীকেইখনৰ বাবে ফুলৰ মালা লাগে, ধুনীয়াকৈ সজাব লাগিবতো, আৰু লগতে পূজাৰ বাবে যিসমূহ বস্তু নৈবদ্য বস্তু, সেইবোৰ বস্তু আনিবলৈ দিছে গৃহিণীয়ে। গতিকে যাওঁ মৰিগাঁও বজাৰলৈ যাওঁ, বজাৰত চাওঁচোন কি পাওঁ। মেছেজ আহিছে, মেছেজ এবাৰ কি কয় কোৱা, কি ক'বা কোৱা, কি আৰু নাই মই ভেকচিন ল'ব যাওঁ মানে। তাই ভেকচিন ল'ব যায়, ভেকচিন লোৱা নাছিল যে, সেইকাৰণে ভেকচিন ল'ব যায় আৰু মই বজাৰ কৰিবৰ কাৰণে যাওঁ। ঠিক আছে। নগৰৰ মূল পুলিচ পইণ্ট পাই গৈছোঁ এতিয়া, মানে চাৰিআলি আৰু মেইন চাৰিআলি। আৰু চাৰিআলিৰ পৰা আমি অলপ এইফালে যাম, মানে পশ্চিমফালে যাম। পশ্চিমফালে যিহেতু সকলোবোৰ আছে, গতিকে চাওঁ পশ্চিমফালে কি পাওঁ। লগত এজন ককাইদেউ আছে, ককাইদেউ মুখখন অলপ পিছত মই দেখুৱাই দিম। আৰু এতিয়া মূল চাৰিআলিৰ পৰা আমি এতিয়া পশ্চিমফালে গৈ আছোঁ। পশ্চিমফালে গৈ এঠাইত মোৰ গাড়ীখন থ'ব লাগিব। গাড়ী থোৱা জেগা পাওঁ নে নাপাওঁ সেইটোৱে মেইন কথা। যিহেতু পূজাৰ বতৰ, সকলোবোৰ ওলাই আহিছে বজাৰ কৰিবলৈ। গতিকে আমি গাড়ী থোৱা ঠাই এটা বিচাৰিব লাগিব। আমি বিহুতলী যাম, বিহুতলীত গাড়ী থ'ম। বিহুতলীত গাড়ী থ'লে চিন্তা নোহোৱাকৈ খুব সুন্দৰকৈ গাড়ীখন ৰাখিব পাৰি, মানে কোনো টেনশ্যন নাই, মানে গাড়ীখন সুৰক্ষিত হৈ থাকে। গতিকে ককাইদেউ কৈছে বিহুতলীত গাড়ী থ'ব লাগে। গতিকে বিহুতলীলৈ আমি গাড়ীখন লৈ গৈ আছোঁ, আৰু বিহুতলীত গাড়ী থ'ম আৰু তাৰপিছত বজাৰ কৰিম। বিশ্বকৰ্মা পূজাৰ বজাৰ কৰিম। আচলতে ৰাতিপুৱাই আহিছিলোঁ, কিন্তু দিনটো কামৰ বাবে, নিজৰ কৰ্মৰ বাবে অলপ বজাৰখিনি দেৰিকৈ কৰিম বুলি থাকিলোঁ। আৰু এতিয়া কাম কৰি যিহেতু শেষ হৈছে, গতিকে বজাৰ কৰিম। আৰু এতিয়া বজাৰ কৰি লাহেকৈ ঘৰলৈ পুনৰ উভতিম, আৰু কাইলৈ পুৱাতেই আমি বিশ্বকৰ্মা পূজা পাতিম। ককাইদেউ আছে, ককাইদেউৰ সৈতে কথা পাতি আছোঁ। ককাইদেউ, পূজা কেনেকৈ পাতিব? পূজাটো পাতিব লাগিব, কাৰণ নিয়মটো কৰিব লাগিব অন্ততঃ। বাকী ক'ভিডেতো গোটেইখন কষ্ট কৰি পেলালে। তাৰপিছতে এই বাহন এখন আছে, বাহনখন ধুব লাগিব। মালা লৈছেনে? মালা ল'বই লাগিব, কাৰণ ল'ৰা ছোৱালীও ডিমাণ্ড, মালা নিদিব নেকি, বা মালা দিব লাগিব, মালা লৈ আহিব। এতিয়া বজাৰলৈ যাওঁ, বজাৰত মালা চালা লওঁ অলপ। বাকী মিঠাই আৰু কি থাকিব? মিঠাইটো ইমান প্ৰয়োজন নহয় পূজাত, কিয়নো খিচিৰি আৰু পুৰি এইকেইটা মোটামুটি চলে যে পূজাত, এই বিশ্বকৰ্মা পূজা। সেইবাবে গৃহিণীয়ে এইখিনি ব্যৱস্থা কৰিব বাৰু। বাকীখিনি এতিয়া মালা আৰু পোৱালি টিউশ্যনত আছে, তাক লৈ ঘৰৰ মিঠাই। ঠিক আছে, আমি খুব ধুনীয়া মালা ল'ম। আৰু লগতে ককাইদেউ ক'লে কালি খিচিৰি আৰু পুৰি, আৰু ময়ো খিচিৰি আৰু পুৰি খোৱাৰ ব্যৱস্থাটো কৰিম। এতিয়া ব'লক আমি যাওঁ বজাৰ কৰিবলৈ। আমি আহি পাই গ'লোঁ এতিয়া মালাৰ দোকান পাই গ'লোঁ। আৰু আমি মালাৰ দোকানৰ পৰা গাড়ীৰ বাবে মালা ল'ম এতিয়া। বাইদেউ, কেনেকৈ মালা দামবোৰ? 60 টকা, আৰু এইবোৰ ঠিক আছে 60 টকা আৰু 30 টকা। আমি বেছি দামী মালা নলওঁ বাৰু। এডাল মালা বহুত লোক আহিছে মালা কিনিবলৈ, যিহেতু বিশ্বকৰ্মা পূজা, আৰু তাৰ বাবে মালা কিনিবলৈ বহুত লোক আহিছে। নিজৰ বাহনবোৰ খুব ধুনীয়াকৈ ৰাতিপুৱাৰ সময়ছোৱাত তেওঁলোকে ধুই তাৰপিছত তেওঁলোকে নিজৰ বাহনখন, চাইকেলেই হওক বা গাড়ীয়ে হওক বা বাইকেই হওক, সেই বাহনখন সুন্দৰকৈ তেওঁলোকে মালাৰে সুসজ্জিত কৰি তুলিব। আৰু এতিয়া মই এডাল মালা লৈছোঁ, এডাল মালা দিব, মোকো এনেকুৱা এডাল দিব, এডাল দিব, ইয়াৰ পৰা এডাল দিয়ক মোক, সৰু সৰু মালা। অলপ দেৰি পিছত মানুহৰ যিহেতু ভিৰ, মানুহ যথেষ্ট আছে, গতিকে অলপ পলম হৈছে। তথাপিও কিনিবই লাগিব, কালি ৰাতিপুৱা যিহেতু পূজা কৰিবই লাগিব।
বতৰ মালাবোৰ আচলতে দেখিয়ে ভাল লাগিছে চব জাকজমকতা হৈছে ইয়াৰ পৰা এটা হ'ব হয় দেখিয়ে ভাল লাগিছে জাকজমকতা হৈ আছে মালাবোৰ তাৰপিছত আৰু হেৰি কম চম পোৱা যাব নেকি বাৰু বাইদেৱে কমকৈও দিম বুলি কৈছে আৰু ঠিক আছে আৰু ল'ম মালা ভিতৰলৈকে গৈ আছোঁ তাৰপিছত গাড়ীৰ বাবে দুডাল মালা ল'লোঁ এতিয়া বাইকখনৰ বাবে মালা ল'ম অলপ তাকে বাচি আছোঁ চাওঁ বন্দনা বা মালা ল'ব আপোনাৰ বসন্তীখনৰ কাৰণে নিজৰ বসন্তীখনৰ কাৰণে মালা ল'বলৈ আহিছে বন্দনা বা এইবাৰ পাইছোঁ ন যোৱাবাৰ বন্ধ আছিলে মানে এইবাৰ কাৰণে বহুত ভাল হৈছে মানে বহুত ভিৰ হৈছে বহুত ভাল লাগিছে আহি কি বনাব এইটো খালি কি খুৱাব এইটো কাইলৈ যাওঁ মিঠাই চাই আছে আমাৰ অফিচত আছে অফিচত পূজা পাতিব তাৰ কাৰণে প্ৰস্তুতি চলি আছে ন মিঠাই থাকিব আৰু প্ৰসাদ ফল মূল গোটেইখিনি থাকিব আৰু ঠিক আছে মালা লওক ঠিক আছে মালা লোৱা হ'ল আৰু মালা লৈ ল'লোঁ ফাইনেলি 3ডাল মালা লৈছোঁ আৰু এতিয়া ফল মূল ল'ব যাম ফল মূল আৰু বাকী বজাৰখিনি বহুতখিনি বজাৰ আছে বাকী সেইখিনি বজাৰ কৰিবলৈ যাওঁ ফল্প আছে লগত ফল্প কি ক'বা বিশ্বকৰ্মাৰ বজাৰ কৰি আছোঁ সকলোৱে বিশ্বকৰ্মা পূজাৰ অনেক শুভকামনা থাকিলে ল'ব তাতে ব'লক আমি বাকী বজাৰখিনি কৰিব যাওঁ আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ'টো কাৰণ মাৰ প্ৰসাদৰ লগত যিখিনি ফল মূল দিয়া হ'ব কল ল'ম নাৰিকল ল'ম আৰু কি আছে চাওঁ সেইখিনি ল'ম তাতে কল দিব আপুনি কেনেকৈ চাইজ লৈ যাম গতিকে আপুনি খুব ধুনীয়াকৈ কলৰ আশী এটা দিয়ক যদি খাই ভাল লাগে প্ৰসাদৰ লগত দিবৰ কাৰণে তেনেকুৱা পকিছেনে কলি এটা লৈ যাম কাইলৈ হৈ যাব গতিকে চেনিকল এই গাখীৰ দি দিব মোক ফাইনেলি বজাৰ কৰি কমপ্লিট কৰিলোঁ আৰু অৱশেষত ঘূৰি আহি ঘৰো পালোঁহি গৃহিণীয়ে আচলতে ঘৰৰ পৰা ওলাওঁতেই কৈছিল যে পূজাৰ বাবে সকলোবোৰ সামগ্ৰীয়ে লৈ আনিব লাগে গতিকে সকলোবোৰ সামগ্ৰী লৈ আনিলোঁ আৰু এবিধো বাদ নপৰাকৈ লৈ আনিছোঁ যিহেতু পূজা খুব সুন্দৰকৈ পুৱাতে পালন কৰিব লাগিব আৰু আজি বেছি দেৰি নকৰোঁ কাৰণ বেছি দেৰি কৰিলে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিম কাৰণ ৰাতিপুৱা সোনকালে উঠিয়ে ডাঙৰ কাম আছে কাৰণ ডাঙৰ কাম বুলি এইকাৰণে কৈছোঁ যে গাড়ী ধোওঁতে বহুত সময় লাগে গতিকে নিজেই মই গাড়ীখন ধুব লাগিব গতিকে পুৱা সোনকালে উঠি মই গাড়ীকেইখন ধুব লাগিব সেয়েহে এতিয়া বেছি দেৰি নকৰোঁ পুৱা আকৌ লগ পাম গুড মৰ্ণিং আৰু আজি বিশ্বকৰ্মা পূজাক লৈ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশ্বকৰ্মা পূজা বুলি কি নক'ম আৰু সোনকালে উঠিলোঁ সোনকালে উঠি ইয়াত লক্ষ্য এটাই আছিল সোনকালে উঠি গাড়ীকেইখন ধুব লাগে নিজৰ বসন্তকেইখন ধুব লাগে সদায় বসন্তকেইখনক লৈতো কামত যাওঁ উঠাও বহুত কষ্ট দিওঁ আজি দিনটো বিশেষকৈ বসন্তকেইখনক খুব ধুনীয়াকৈ ধুই মালা পিন্ধাওঁ কাৰণ কালি বজাৰ কৰিব যাওঁতে বসন্তকেইখনৰ বাবে তিনিডাল মালা লৈ আনিছোঁ গতিকে কালি ৰাতি ভাবি আছিলোঁ যে সোনকালে উঠি গাড়ীখন ধুব লাগে চিকচিকীয়া কৰিব লাগে আৰু বিশ্বকৰ্মা পূজাৰ যিখিনি নিয়মখিনি মানে কৰিব লাগে সেইকাৰণে এতিয়া একদম যাওঁ গৈ সোনকালে গাড়ীখন ধুব আগত তাৰপিছত বাকীখিনি কাম কৰি থাকিম তেন্তে ব'লক মোৰ সৈতে একেলগে যাওঁ আমি গাড়ীকেইখন ধুবলৈ কিন্তু ভুল নবুজিব কিন্তু মোৰ গাড়ীখন ধুবলৈ আপোনালোকক মাতা নাই ভিডিঅ'টো চাই থাকিবৰ কাৰণে আপোনালোকক মাতিছোঁ গতিকে আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো এতিয়াতো মোৰ বসন্তকেইখন আৰু বসন্তকেইখন ধুবৰ কাৰণে আহি আছোঁ বেলেগ একো নাই যেন তেনেকৈ ধুম আৰু ধুই আচলতে লেতেৰাও হৈ আছে কিন্তু মই নিজে ধুলে বহুত সময় লাগিব গতিকে ভালকৈ নুধুওঁ যেন তেনেকৈ ধুব লাগিব নিয়মটো কৰিব লাগিব কাৰণ বাহিৰত গৈ পিছত কাৰো ওচৰত দিব লাগিব আৰু এতিয়া নিয়মটো কৰি ধুওঁ আৰু তাৰপিছত মালাডাল পিন্ধাওঁ
গাড়ী ধোৱা কাম সমাপ্ত কৰিলোঁ আৰু সমাপ্ত কৰাৰ পিছতেই এতিয়া ফুলেৰে খুব সুন্দৰকৈ মালা পিন্ধালে গৃহিণীয়ে মালা পিন্ধোৱাৰ পিছত ধূপ ধূনাৰে গাড়ীকেইখনক পূজা কৰিলে, সেৱা কৰিলে, লগতে সেন্দুৰে ফুট দিলে আৰু তাৰপিছত দেউতায়েও বাকী কামখিনি আগুৱাইছে। লাহে লাহে দেউতাই মাহ প্ৰসাদ আগুৱাই দিছে, লগতে মোৰ যিখিনি সামগ্ৰী আছিল আচলতে মই সদায় নিতৌ যিখিনি সামগ্ৰীক লৈ মই কাম কৰি থাকোঁ সেই সামগ্ৰীখিনিও কিছু নীতি নিয়মেৰে ধুনীয়াকৈ সুন্দৰকৈ আগবঢ়াই দিছে। তুলসীখনৰ তলত আগবঢ়াই দি তাত সেন্দুৰে ফুট পিন্ধোৱা হ'ল, সেৱা কৰা হ'ল আৰু সকলোবোৰ কাম সমাপ্ত কৰা হ'ল। আৰু এনেদৰেই আজি আমি ঘৰতে বিশ্বকৰ্মা পূজা পালন কৰিলোঁ আৰু ইয়াৰ পিছত মই ইয়াৰ ঘৰৰ পৰা ওলাম, এতিয়া ওলাই নগৰলৈ যাম। ঘৰৰ পৰা নগৰলৈ প্ৰথমতে ঘৰত বিশ্বকৰ্মা পূজা পালন কৰিলোঁ, তাৰপিছত ঘৰত সকলোবোৰ শেষ কৰাৰ পাছত নগৰলৈ ওলাই আহিলোঁ আৰু নগৰৰ কেইবাটাও ঠাইত মৰিগাঁও নগৰৰ কেইবাটাও ঠাইত গ'লোঁ, পূজা খাবলৈ গ'লোঁ। গৈ পূজা খাই কিনো ক'ম আৰু সকলোতে খালি খিচিৰি প্ৰসাদ খিচিৰি খাই পেট ফুলি গ'ল আৰু সেইবোৰ আপোনালোকক নেদেখালোঁ বাৰু। যিয়ে নহওক আপোনালোকে মোৰ ভিডিঅ'টো যথেষ্ট চালে আৰু মোৰ ভিডিঅ'টো এনেদৰে আপোনালোকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আগলৈও আপোনালোকে মোক এনেদৰে মৰম দি যাব আৰু মোৰ ভিডিঅ'বোৰ চাই গৈ থাকিব। গতিকে আজি ইয়াৰ পৰাই বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ।